হেল্ল' পোনপ্ৰথমে সকলোলৈকে মোৰ ফালৰ পৰা বাপতিসাহোন ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ লগ যাচিলোঁ। আচলতে মই আহি আছোঁহি মোৰ লগৰ ছোৱালীজনী হোষ্টেলত, মানে কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত। আৰু যিসকলে হোষ্টেলত থাকে বা থাকি গৈছে তেওঁলোকে হয়তো গম পাবই যে আমাৰ হোষ্টেলত হুঁচৰি মৰা বা বিহু মৰা এটি পৰম্পৰা আছে, নহয়নে? এনেই ল'ৰা ছোৱালীবোৰ ঘৰৰ পৰা দূৰত থাকে, তাতে বছৰৰ এটি বিহু, অসমীয়াৰ প্ৰাণ। ঘৰলৈ যাব নোৱাৰি সকলোৰে মনবোৰ দুখ লাগি আছিল। কোনোবাই হয়তো এছাইনমেণ্টছৰ কাৰণে, কোনোবাই এণ্ড টাৰ্মৰ কাৰণে আৰু কোনোবাই ছেশ্যনেলৰ কাৰণে যাব পৰা নাছিলে। কিন্তু যি কি নহওক, আমাৰ যে এই যে হোষ্টেলৰ এই পৰিৱেশত সঁচাকৈ আমাৰ এনেকুৱা লাগিছে যেন আমি ঘৰতে আছোঁ নেকি। আৰু এই গাঁৱৰ ৰাইজসকলে আমাৰ ইয়াত হুঁচৰি মাৰিবলৈ আহিছে আৰু আমি গৃহস্থ হয়। আৰু আমাৰ মুখবোৰ দেখি আপোনালোকে হয়তো গম পাইছে যে আমি কিমান এটা ফূৰ্তি পাইছোঁ। সদৌ শেষত সকলোৱে একেলগে মিলি পেলাই গান গালোঁ, নাচিলোঁ, কৰিলোঁ, ফূৰ্তি কৰিলোঁ। দেন তাৰপাছত তেওঁলোকে আমাক আশীৰ্বাদ দিলে আমি ভালে কুশলে থাকিবলৈ। দেন তেওঁলোক গুচি গ'ল, দেন ময়ো গুচি আহিলোঁ। আজিলৈ আহিছোঁ, বাই।